নতুন ভিডিও এটালৈ সকলোকে স্বাগতম জনাইছো। ভিডিওটো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে পৰিয়াল তথা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিওৰ আলোচনাৰ বিষয়টো হ'ল পাট মুগা আৰু এৰী শিল্পৰ ওপৰত। ভিডিওৰ বিষয়টো বহুত ইণ্টাৰেষ্টিং নহয়নে বাৰু? গতিকে আমাৰ সকলোৰে ঘৰত থকা পাট মুগা এৰী কাপোৰৰ বিষয়ে অকণমান জানিবলৈ আহক ভিডিওটো আৰম্ভ কৰোঁ। পাট উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান সুকীয়া আৰু অসমৰ বৈশিষ্ট্যপূৰ্ণ পাট অসমৰ বাহিৰে ভাৰতৰ আন স্থানত পোৱা নাযায়। ভাৰতত উৎপাদিত মুঠ প্ৰাকৃতিক পাটৰ প্ৰায় 10% অসমে উৎপাদন কৰে। অসমত এনে লোক আছে যাৰ মূল জীৱিকা হ'ল পাট পলুপালন। আনহাতে মুগা কাপোৰো কেৱল অসমত পোৱা যায়। অসমৰ মুগা কাপোৰক গোল্ডেন চিল্ক বুলি কোৱা হয়। 2018-2019 চনত অসমে 157 মেট্ৰিক টন মুগা কাপোৰ উৎপাদন কৰিছিল। অসমৰ বকো আৰু যোৰহাটত দুটা মুগা গৱেষণা কেন্দ্ৰ আছে। যোৰহাটৰ কেন্দ্ৰৰ লগতে এটা প্ৰশিক্ষণ কেন্দ্ৰও আছে। এইবাৰ এৰীৰ বিষয়ে কওঁ। এৰী উৎপাদনৰ ক্ষেত্ৰতো অসমেই মূল ৰাজ্য। 2018 আৰু 19 চনত অসমে 3422 মেট্ৰিক টন এৰী কাপোৰ উৎপাদন কৰিছিল। অসমৰ ৰেশম বিভাগে ৰাজ্যখনত 6টা এৰী প্ৰডাকশ্যন চেণ্টাৰ স্থাপন কৰিছে। ইয়াৰ ভিতৰত সৰ্ববৃহৎ কেন্দ্ৰটো কামৰূপৰ গুৰেশ্বৰত আৰু দ্বিতীয়টো আছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত। তদুপৰি দক্ষিণ কামৰূপৰ ওপৰহালিতো এটা এৰী উৎপাদন কেন্দ্ৰ আছে। আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। এনেবোৰ ভাল ভাল ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এদিন অন্য এটি ভিডিঅ'লৈ আকৌ আহিম। এইবাৰলৈ ধন্যবাদ।